নমস্কাৰ বন্ধুসকল, এয়া মই আপোনালোকৰ ওচৰলৈ নতুন ৰেচিপি লৈ আহিছোঁ। এয়া কুচিয়া মাছ হয়। মই কুচিয়া মাছ দুটা বাচিব ওলালোঁ, ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাই দিওঁ। এয়া প্ৰথমে ডিঙিৰ ওচৰত অকণমান ছালটো অকণমান বিলেতেৰে ৰেপি ল'ব লাগে। তাৰপিছত এয়া পেপাৰেৰে এনেকৈ ধৰি টানি দিলে ওপৰৰ ছালটো ধুনীয়াকৈ চেলা যায়। মোৰো এয়া প্ৰথম, ভাবিলোঁ আপোনালোককো কেনেকৈ চেলাই দেখুৱাই দিওঁ। ঘৰৰ গৃহিণী হিচাপে চবখিনি জানিব লাগে, মই চেষ্টা কৰিছোঁ। এয়া দুইটা মই ধুনীয়াকৈ চেলাই লৈছোঁ। এতিয়া মই এই দুটা নিমখ পানীৰে ধুই ল'ম। নিমখ পানীৰে ধুই মই ধুনীয়াকৈ বাছি লৈছোঁ। এইফালে মই আলু বইল হ'ব দিছিলোঁ, অলপ বেছিকৈ বইল হ'ল, একো নহয়। এইফালে মই লৈছোঁ নহৰু এটা, আদা অকণমান আৰু জলকীয়া দুটা। জ্বলাটো নিজৰ অনুপাতত দিব পাৰে। মই দুটা জলকীয়া দি দিছোঁ আৰু লগতে আছে গোটা জিৰা জালুক। এইখিনি একেলগে মই পিচি ল'ম। এইখিনি মই ৰেডি কৰি ল'ম। এইফালে মোৰ এয়া মাছ ভজা হৈ গৈছে। বেছি কাঢ়াকৈ এয়া মাছ ভাজিব নালাগে, ল' ফ্লেমত ভাজিব লাগে। অতি সোনকালে ৰঙা পৰি যায়, গতিকে অলপ কম গেছৰ পাৰত ভাজিব লাগে। এয়া চাওক, মই ইফালে নিমখ হালধি ধুনীয়াকৈ সানি লৈছিলোঁ, ৰঙা হৈ আছে। প্ৰথমে মই অলপ মাছ ভাজি পেলাই আপোনালোকক তৰকাৰীখন বনাই দেখুৱাম। এইখিনি মাছ প্ৰায় মোৰ ভাজা হৈ গৈছে। ইয়াত এইখিনি তেলতে মই আলুখিনিও মছলাৰে ভাজি ল'ম। মাছখিনি মই উঠাই লৈছোঁ। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সদায় চোৱাৰ নিচিনা আজিও শেষলৈ চাব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ওচৰতে থকা বেলটো টিপি দিবলৈ নাপাহৰিব। মাছ ভাজা তেলতে মই শুকান জলকীয়া দুটা আৰু নৰসিংহৰ পাত দুখিলামান দি ভাজি লৈছোঁ। এই নৰসিংহ পাতৰ ধুনীয়া এটা গোন্ধ আহে। ইয়াতে মই কেঁচা পিঁয়াজ এটা কাটি থৈ দিছিলোঁ, এইখিনিও দিম। এইখিনি এতিয়া মই ভাজি ল'ম ধুনীয়াকৈ। এইফালে মোৰ মছলা পেষ্টখিনি ৰেডি হৈছে। ইয়াতে মই অলপ পানী মিক্স কৰি ল'ম। ভিডিঅ'টি আপোনালোকক অতি কম সময়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গতিকে মোৰ অকণমান এখন হাততো মোবাইল থাকেই, আপোনালোকে জানে। মোৰ গেছৰ ওচৰত থকা খিৰিকীখন অকণমান মামৰ ধৰি বেয়া হৈ আহিছে। এইখনো চেঞ্জ কৰিব লাগিব, নাজানো কেতিয়া চেঞ্জ কৰিব পাৰিম। এই সিজা আলুখিনি মই এতিয়া গোটেই ইয়াতে ভাজি ল'ম। বেলেগ পাচলিৰো, ৰঙালাও বা বেলেগ পাচলিৰো বনাবলৈ পাৰি। লকডাউনৰ মাজত আপোনালোকে জানে মই ঘৰত যেনেকুৱা বস্তু আছে সেয়ে বনাই পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কিছুমানে বইল নকৰাকৈ সৰু সৰুকৈ মিহি মিহিকৈ কুটি পেলাই আলুখিনি ভাজি ল'ব পাৰে। মই বইল কৰি এইকাৰণে লৈছোঁ, গোটেইখিনি বস্তু সিজাই ল'লে বা ওচৰতে ৰেডি কৰি ল'লে গেছো অকণমান কম খৰচ হয়। সকলোৰে নিজৰ নিজৰ কথা। মই এতিয়া নিজৰ আন্দাজত এয়া নিমখ দি দিছোঁ। নিমখ আকৌ মই ইয়াতে অলপ হালধি দি দিম। মই আগে ইয়াতে মছলাখিনি দি লৈছোঁ। দি পেলাই ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। 5 মিনিটমান মই এনেকৈ লৰাই দিম। তাৰে মাজতে মই ইয়াতে আধা চামুচ হালধি দিম। গেছটো অকণমান কমাই ৰাখিব লাগিব, মছলাখিনি যেন তলিত নালাগে। হালধিৰ লগতে জিৰা গুড়ি, ধনিয়া গুড়ি এইবিলাক থাকিলে দিব পাৰে।
মই জিৰা জালুকখিনি বটিয়ে লৈছিলোঁ, গতিকে অইন মছলা নাই দিয়া। মোৰ এইখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে এগিলাচ জোখত গৰম পানী ইয়াতে দি দিম। নিজৰ নিজৰ ইচ্ছা, কিছুমানে আঞ্জাখন বেছিকৈ বনাব খুজিলে অলপ বেছিকৈ পানী দিব। মই এগিলাচ জোখৰে দি দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি মই 2 মিনিটৰ কাৰণে ঢাকন দি থৈ দিম। চাওক মোৰ আঞ্জা ধুনীয়া উতলি আহিছে। ইয়াতে এতিয়া মই ভাজি থোৱা কুচিয়া মাছখিনি দি দিম। এই মাছখিনি দি মই আকৌ 2 মিনিটৰ পৰা 3 মিনিটলৈ উতলিবলৈ দিম। তাৰপিছত মোৰ কুচিয়া মাছ তৰকাৰী ৰেডি। এয়া চাওক 3 মিনিট হৈ গৈছে আৰু মোৰ এয়া তৰকাৰী ৰেডি। ইফালে চাওক খিৰিকিৰে মোৰ এয়া কোমোৰা কি ধুনীয়াকৈ লাগিছে। দিন কোমোৰাৰ ৰেচিপি বনাই আপোনালোকক দেখুৱাম মই। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ইয়াতে ধনিয়া বা মান ধনিয়াৰ পাত থাকিলে দি দিব পাৰে আঞ্জাখন নুমোৱাৰ আগে আগে। মোৰ পিছে নাই কাৰণে নিদিলোঁ। এয়া চাওক মোৰ কুচিয়া মাছৰ তৰকাৰী ৰেডি। আকৌ কৈছোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। নমস্কাৰ, থেংক ইউ।